खुलुमबाय दिनै 8 मार्च 2024 शुक्रबार आसाम राइफला मिजोरामाव म्यानमारनि सासे सुबुंनिफ्राय आयेननि बेरेखा लाबोनाय 9.6 कौटि रांनि ड्राग्स हमदों। मिजोरामनि साम्फाइ जिल्लानि सिङाव थानाय जकार्तार गामियाव दायनिगिरिया हमजादों। हमजानाय दायनिगिरिनि मुङा जाबाय लालपित टांगा 35 बोसोर बैसोनि। बजालियाव गंसे स्पिडआव खारनाय गारिजों सौजानानै सासे सुबुङा जिउ गोमादों। थैनाय सुबुंनि मुङा जाबाय सलेमान आली, सरथेबारिनि थागिबि आरो उनाव पुलिसआ स्पटआव थांनानै गारि ड्राइभारखौ किशोर रयखौ एरेस्ट खालामदों। किशोर रयआ पाठशालानि सिङाव थानाय ज्योतिनगरनि थागिबि। नब कुमार सरनिया सिगाङावबो एसटी, दाबो एसटी आरो इयुनावबो एसटी थाबाय थागोन होननानै नब कुमार सरनिया बुंदों। যে নবসৈনিয়া এসটি আছিল আছে আৰু ভৱিষ্যতে থাকিব। এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সুধিছিলোঁ যে আচলতে যিবিলাক দাস, ডেকা, চৌধুৰী, বৰা, চৰণীয়া, হাজৰিকা, মহলীয়া এই ধৰণৰ যিখিনি উপাধি লিখে, মেইনষ্ট্ৰীমত টাইটেল লিখে, সেইখিনি মানুহ আচলতে এছ টি হয়নে নহয়। তেওঁ কৈছে এছ টি হয়। আৰু যাৰ কাৰণে অসম চৰকাৰে নিজে এইখিনি মানুহক সুকীয়াকৈ শৰণীয়া কছাৰী কৰিব হিচাপে যেনেকুৱা চনল কৈছে এছ টি হ'ব লাগে বুলি কৈছে। কাৰণ এইসকল মানুহে স্বাধীনতাৰ আগৰে পৰাই বা স্বাধীনতাৰ পিছত যে ট্ৰাইবেল লিষ্টিং হৈ গ'ল, তাত কছাৰী, বড়ো কছাৰী আৰু ৰাভা হিচাপে তেওঁলোকক চাৰ্টিফিকেট দি থকা হৈছিলে। কিন্তু মাজে মাজে কণ্ট্ৰভাৰ্চি হয়। সেই কণ্ট্ৰভাৰ্চি লৈ নিগেটিভ কথা আহে। বহুতে কৈ চালা আমি বোলে খ্ৰীষ্টান হৈ যাম, বহুতে কৈ বোলে আমি বন্দুক ধৰিম। কিন্তু নবসৈনিয়া হিচাপে যিমান দূৰ পাইছোঁ তেওঁলোকৰ কণ্ট্ৰভাৰ্চি নহয়। এইটো আমাৰ নিজৰ ভিতৰৰ বিষয়। আচলতে সেই কথাটোকে হেৰি কৰি চৰকাৰে ইতিমধ্যে পঠাইছে। তেনেকুৱা ক্ষেত্ৰত নবসৈনিয়াৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। আৰু মোৰ বোধেদি ইয়াত কিছু অলপ অফিচবিলাকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। ইয়াত কিবা ৰাজনৈতিক কাৰণ নিশ্চিত ৰাজনৈতিক কাৰণ। কাৰণ আপোনালোকে জানে যে নবসৈনিয়া ফিল্ডত নাই কাৰণে আৰু ইয়াত বাকীসকলৰ টিকিল গিলানিৰ কাৰণে খুব ভাল হৈ যায়। মই বেলেগ কথা নকওঁ। যোৱা পৰহি আমাৰ উঠাই বৰমাত কৈছে যে নবসৈনিয়া যাতে এইবাৰ ইলেকশ্যন নেখেলে। কাৰণ আমি ইলেকশ্যন দেখিলে তেওঁলোকে ধুনীয়াকৈ জিকিব পাৰে। মই সকলোকে হাত জোৰি কৈছোঁ যে মই মাত্ৰ 29লৈকে থাকিম। এই 5 বছৰ আমি অহাৰ দৰকাৰ আছে। কাৰণ এতিয়াও ইয়াত যিবিলাক শৰণাৰ্থী শিবিৰত আছে, যিবিলাক মানুহ চাকৰি বাকৰি কৰিছে, যিবিলাক মানুহ সৰু সুৰা ব্যৱসায় কাৰবাৰ কৰে, তেওঁলোকেও কৈছে যে ইয়াত যদিও শান্তি আহিছে কিন্তু পাৰ্মানেণ্ট শান্তি অহা নাই। আৰু 5 বছৰ যদি নবসৈনিয়া থাকে তেতিয়াহ'লে কোকৰাঝাৰ আৰু কোনো মানুহে হয়তো বন্দুক তুলি লোৱা টেণ্ডেঞ্চিটো নাহিব বা কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবাক ইয়াৰ পৰা খেদি পঠোৱা টেণ্ডেঞ্চিটো নাহিব। বড়োবোৰৰ কথাটো ইপিপিলৰহে কথা। বড়োবোৰতো এইবিলাক মানুহে কথা, মোৰতো কথা নহয়। মই আচৰিত কথা, মই সিদিনা অলপতে চালবাৰী সমষ্টিত গৈছিলোঁ। আমাৰে মুছলিম ভাই এজনে কৈছে যে তেওঁ ইপিপিএল কৰে। তেওঁ কৈছে নবসৈনিয়াটো পুৰা কি কয় বড়ো খেলিছে, বড়ো সংগঠন বনাইছে, নবসৈনিয়াৰ কাৰণে মুছলিম বড়ো কাজিয়া লাগিছে। মই তেওঁলোকক কৈছোঁ যে নবসৈনিয়া অৱৰ সুৰক্ষা বুলি কেতিয়া বনাইছে? অৱৰ সুৰক্ষা দিয়া বিভিন্ন দল সংগঠনবিলাকে নিজকে পৰিচয় দিয়া অৱৰ হিচাপে। কাৰণ তেওঁলোকৰ বিগত দিনত তেওঁলোকৰ প্ৰতিটো জাতি জনগোষ্ঠী তেওঁলোকে হাৰাশাস্তি হৈছিল। তাত হয়তো সকলো বড়ো মানুহ নহয়, কিন্তু বড়ো জাতীয়মূলক সংগঠনবিলাকেই ইয়াত দায়ী আছিলে। 2 নম্বৰ কথা, আমি কোনদিনা বড়ো মুছলিমৰ কাজিয়া লগাইছিলোঁ? সেইকাৰণে এনেকুৱা ধৰণৰ ভিতৰত যে কথা চলি আছে মই গম পাইছোঁ। ল'ৰাজন মই বেয়া পোৱা নাই, কিন্তু তেওঁ যে সত্য কথা এটা কৈছে, তেওঁৰ যে মাথাটোত কি সোমাইছে, মই সেইকাৰণে কৈছোঁ যে বড়োৱে হওক, আপোনালোকে চাব নবসৈনিয়াৰ যিটো প্ৰিন্সিপল, আমি কোনো ৰেচিয়েল নহয়, আমি কোনো কি কয় কমিউনেল নহয়, আমি কোনো ধৰ্মক লৈ কোনো জাতিক লৈ আমি নকওঁ। আমাৰ কথা হ'ল যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী যিসকল প্ৰকৃততে ভাৰতীয়, এই ভাৰতীয় মানুহখিনিয়ে তেওঁলোকৰ মৌলিক যিখিনি ফাণ্ডামেণ্টেল ৰাইট সংবিধান সেইখিনি তেওঁলোকে চবেই পাব লাগে। আমি এইটোৱে কৈছোঁ যে কাৰোবাক দেৱতাৰ নামত, কাৰোবাক এনআৰচিৰ নামত, কাৰোবাক ধৰ্মৰ নামত, কাৰোবাক ট্ৰাইবেলৰ নামত, কাৰোবাক নন ট্ৰাইবেল নামত, যিবিলাক আজি বেলেগ নকওঁ মই, যে তেওঁলোকে যে ইমানেই ভাল কাম কৰিছে। আমাৰ যিসকল ট্ৰাইবেল মানুহ দিহিঙে দিপাঙে ঘূৰি আছে, ঠিক আছে, ফৰেষ্টৰ পৰা খেদিছে, তেওঁলোকক কৰবাৰ পৰা খেদিছে, তেওঁলোকক মাতি পেলাই খেলি দিব পৰা নাই। সেইকাৰণে কৈছোঁ যে ইয়াত বড়ো ট্ৰাইবেল কাজিয়াবিলাক কোনে লগাইছে? আজি আমি ভাৰতবৰ্ষত কৈছোঁ, তেওঁলোকক কৈছোঁ আমি আদিবাসীবিলাকক যে তোমালোকে যদি তোমালোকৰ জেগাত বাকীসকলৰ ৰাইট নিদিয়া, এই বিজেপি কংগ্ৰেছৰ নিচিনা যিবিলাকৰ কেৱল পলিটিক্স কৰা প্ৰফেশ্যন হয় নহয়, পলিটিক্সে তেওঁলোকে কৰে, তেওঁলোকে সুবিধা ল'ব আৰু আকৌ আমাৰ নিজৰ মাজত এইবিলাক কাজিয়া পেচাল লাগিব। কিন্তু অলৰেডি আমাৰ হাইকোৰ্ট চুপ্ৰিম কৈ থৈছে যে নবসৈনিয়াত যিটো এলিগেশ্যন লগা হৈছে সেইটো শুদ্ধ নহয়। আমি আকৌ হাইকোৰ্টত যাব পৰা ৰাস্তা আছে, চুপ্ৰিম কোৰ্টত যাব পৰা ৰাস্তা আছে। আৰু নবসৈনিয়া আপোনাৰ চবেই জানে যে বাকীবিলাক দালি গতে আমি পাতে যাম। মই আপোনালোক ক'ব নোৱাৰা মই কেনেকৈ কৰিম, কিন্তু আপোনালোকে এটা কথা নিশ্চিত কৰি ইলেকশ্যন আমি খেলিম, নমিনেশ্যন দিম, একচেপ্ট হ'ব আৰু 29লৈকে আমি এমপি নাই। 29 পিছত মই নাথাকোঁ, তেতিয়ালৈকে পৰিস্থিতি শান্ত হৈ যাব। আপোনালোকে মই সুধিছোঁ যে নবসৈনিয়াক বন্দী কাক দিব? এনেকুৱা কোন ব্যক্তি আছে
নবসেনাৰ বিকল্প কি উষাগ্ৰহ হ'ব পাৰে, প্ৰমোদ বড়ো হ'ব পাৰে, নে ৰাজু নাৰ্জাৰী হ'ব পাৰে, নে চন্দন ব্ৰহ্ম হ'ব পাৰে, নে খাম্পা, নে প্ৰমীলা। হা, প্ৰমীলা বাইদেউতো হ'ব নোৱাৰে নবসেনাৰ বিকল্প, নহয় নহয়। তেওঁলোক নিজে কনফিউজ হৈ আছে, তেওঁলোকে ইলেকশ্যন কাক খেলাব। হাগ্ৰামা মহিলা কেণ্ডিডেট হ'লেতো মই ৱেলকাম জনাম, ঠিক আছে, ৱেলকাম জনাম। হাগ্ৰামা মহিলা যে এইবাৰ যদি কেণ্ডিডেট আপোনালোকে নিশ্চিত থাকক 2021-ত কি কয় এইটো 24-25-ত হাগ্ৰামা মহিলাৰে কিন্তু চিফ হ'ব দিছে। এমপিটো হ'ব নোৱাৰে, কিন্তু চিফ হোৱাটো ফাইনেল। কাৰণ এতিয়া এটা কথা চলি আছে যে হাগ্ৰামাক বিভিন্ন ধৰণে প্ৰেচাৰ কৰা হৈছে, তেওঁ যাতে এজন ডেমি কেণ্ডিডেট দিয়ে, যাতে ইউপিপিলে বড়ো ভোটটো টোটেল ল'ব পাৰে, গম পাইছে নাই। আৰু যদি সেইটো কৰে তেতিয়াহ'লে মই ভাবোঁ হাগ্ৰামা মহিলাৰ গোটেই পলিটিকেল লাইফটোত মানে এটা মানে সূৰ্য ডুবি যাব। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।